হেল্ল' বন্ধুসকল, সকলোকে পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল। চ' আজি ভিডিঅ'টো আপোনালোকে এতিয়া জানিছে গমে পাইছে। চ' বলক নাকি বন্ধুসকল তাত যাওক। আৰু প্ৰথমতে সকলোকে লক্ষী পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ বন্ধুসকল। চ' মানে ভিডিঅ' মই বহুত হেৰি আছে, কিন্তু ঘৰত অলপ প্ৰব্লেম চলি আছে বন্ধুসকল। কাৰণ ৰাঘৱ চাব যোৱা প্লেন আছিল বন্ধুসকল 28 তাৰিখ 28 অক্টোবৰত, কিন্তু যোৱা নহ'ল। প্ৰব্লেম বন্ধুসকল। প্ৰব্লেমটো বাৰু এতিয়া শ্বেয়াৰ নকৰোঁ আপোনালোকক, ঠিক আছে। তো আজি বলক যি ভিডিঅ' সেই ভিডিঅ'টো বোলে আগবাঢ়ো বলক, ঠিক আছে। তো আপোনালোক দুখৰ চেষ্টা কৰি বন্ধুসকল কেনেকুৱা পূজা হয়, ঠিক আছে। বলক নাকি ভিডিঅ'টো আমি বেছি দেৰি নকৰি ষ্টাৰ্ট কৰিম। তো বন্ধুসকল আহি লৈছোঁ ধুনীয়াকৈ, আৰু ইয়াত এনেকৈ বহি, ইয়াত পূৰা পোহৰ চহৰ নাই, ইয়াত এনেকৈ বহি চাই আছোঁ আৰু বন্ধুসকল। ত' এইবাৰ কিন্তু মানুহ পূৰা খাতৰা হ'ব যেন পাওঁ দে বন্ধুসকল। চ' বলক প্ৰথমতে আপোনালোক দোকান, তাৰপিছত কি আহিছে সৰু ছোৱালীৰ বাবে, ল'ৰা ছোৱালীৰ বাবে বলক, ঠিক আছে বন্ধুসকল। ষ্টেণ্ডডাল এটা খাতৰা জেগাত থৈ দিলোঁ বন্ধুসকল, ইয়াত চাওক ষ্টেণ্ডডাল খাতৰা জেগাত থৈ দিলোঁ এইফালে। তো যেতিয়া বলক আমি যাওঁ, বলক নাই থাকব। চ' বলক বন্ধুসকল, এতিয়া পূজা দুখাব পূজা আজি নাই, মানুহ চানুহ নহয়, দোকান চোকান পূজা। আৰু এইফালে পিলপিলিতে দোকান দিছে ঘূৰাই। চ' ঘূৰা ক'ৰ পৰা আহিছা চৰবুক আমাৰ ইয়াৰে পূৰা পিলপিলিতে দোকান দিছে এইবাৰ, পূৰা আপগ্ৰেড। চাওক পূৰা পিলপিলিতে এইফালে গলা, এইফালে চব দুখাই আছোঁ আপোনালোক চাই থাকক। এইফালে বহুত দোকান আছে, কিন্তু সেই ৰেডি হোৱা নাই, ৰেডি হৈছে কালিহে ভালকৈ পূৰা আছে দোকান। চাওক এইফালে নাগৰদলা আহিছে বন্ধুসকল, সৰুখন আহিছে আৰু বন্ধুসকল ঠাই যিহেতু সৰু। আৰু এইফালে এইটো কি বুলি কয় জাম্পিং এটা আছে, এটা অদ্ভুত বস্তু আছে বন্ধুসকল, আপোনালোক নেক্সট লগত দুখাম ইয়াত এটা। চ' এইখিনি ঠাইত আপোনালোক দুখাম, ঠিক আছে। তো এইটো ইয়াত ইটোৰ ভিতৰত দেখাব পাৰবা নহয়। আৰু এইফালে এইটো হৈছে আজিৰ কাৰণে 30 টকা দেই, আজিৰ কাৰণে আৰু প্ৰথম খুলিছে, কিন্তু কাইলৈৰ পৰা 50 টকা হ'ব। চ' আজি উঠিব পাৰি, উঠি নেকি আজি হা বাদে, আমিতো এইগিলা নহয় না সৰু চলি। তো এই পূৰা আজিকালি 30 টকাতে এইও আহিছে, এই গাইছ পূৰা চাওক খুৰা এইকেইটা গাইছ, এইকেইটা 50 টকা আজিৰ কাৰণে কম নাই। ইহঁতো আজিৰ কাৰণে 30 টকা দিছে, আজিৰ কাৰণে দিওঁ মই নুঠাওঁ, আমি উঠবা লাগিলে ভাঙি যাব ৰে গাইছ। চকৰ পৰা আহিছে দাদা আপোনাৰ নহয় 50 টকা এনেই। এই আপোনাৰ হৈছে পূৰা দোকানে দোকান বন্ধুসকল। ইফালে এবাৰ কি কৰিছিল, এনেকৈ দোকানবিলাক এনেকৈ দিছিল থাকে, এনেকৈ দিছিল, ঠিক আছে। কিন্তু বন্ধুসকল এইবাৰ ইফালে এনেকৈ এইটো চাইডতো দিছে পূৰা বন্ধুসকল, কিন্তু কিয় নাজানো বন্ধুসকল। পূৰা এইবাৰ দোকানে বেছি দিছে পূজাত আৰু এইফালে মেইন মন্দিৰটো দুখাইছোঁ ৰ'ব বন্ধুসকল, ভিডিঅ'টো এতিয়ালৈকে বন্ধুসকল। আপোনাক এটা বস্তু দেখাইছে, এইবিলাক দোকানত চাওক চাওমিন, তাৰপিছত ম'ম' এইবিলাক কণী এইবিলাক পায়। আৰু এইখনতো এইবিলাকে পায়, আৰু ভেলপুৰি পাও ভাজি এইবিলাক পায়। কিন্তু এনে এখন দোকান আছে য'ত চাওমিনৰ লগতে চাও পাব আপোনালোকে। এইখন বন্ধুসকল লাইহম আমাৰ দহলাপাৰাৰ আমাৰ গাঁৱৰে আৰু বন্ধুসকল। এইখন চাওক, ইয়াত আপোনালোকে চাহ পাব, সেইটো চাওক চাহ ইত্যাদি এইবিলাক ৰুটি পৰঠা চাওমিন এইবিলাক লগত চাহ পাব আপোনালোকে। এইখনতে গাইছ আমাৰ আমাৰ চকৰ এইখন লাইভ হোম বুলি আপোনালোকে আহিব, দহলাপাৰা হৈ আছে পাব আৰু বন্ধুসকল। চাহ অনলি এইখনতে পাব, যিমান ইয়াত পাওক ঘূৰক, সঁচা কৈছোঁ। চব মই হাফ পেণ্ট দুখাই দিছোঁ, খালি সেই ষ্টেণ্ডাৰ্ড যে লৈছোঁ লক্ষ্মী পূজা সেই কৰিম বুলি ইফালে চাইক অনলি মই খালি সেইখিনি দুখাই যাম না, সেইকাৰণে আৰু হ'ব দে লোকটা ৰখাই দিম নেকি আহি পানে বন্ধুসকল। লক্ষ্মীমা আহি পাব আৰু বন্ধুসকল অলপ টাইম আৰু, ঠিক আছে। চাই থাকক পূৰা এইফালে পূৰা পুথি বাৰী আছে, পুথি পৰি আছে, আৰু এইফালে দোকান পোহাৰ, আৰু এইফালে মেইন টেম্পলটো। যেতিয়া লক্ষ্মীমাক ডাইৰেক্ট আদৰি আনিব যাম। আৰু এইফালে মিঠা পাণ 20 টকা হৈছে ৰে গাই, চব দাম বাঢ়ি গৈছে। 10 টকাত খাইছিলোঁ, এইফালে 20 টকা হৈছে মিঠা পাণ। চবলৈক এতিয়া ডাইৰেক্ট লক্ষ্মীমাক আদৰি আনো। আপোনালোকে এতিয়া ডাইৰেক্ট ওপৰৰ পৰা 360 কৈ ড্ৰোন শ্বটকৈ ক'ব, ঠিক আছে। তো এতিয়া ডাইৰেক্ট এইডালত খুৱাই দিম, মোবাইলটো আপোনালোকে দেখাব, ঠিক আছে। ত' এইবাৰ হেপী দুৰ্গা পূজা কওক। দুৰ্গা পূজা নহয় লক্ষ্মী পূজা, চৰি হেপী লক্ষ্মী পূজা কওক, হেপী লক্ষ্মী পূজা কওক। ইয়ে কিয় চেলিব্ৰিটি নেকি ছে লাজ লাগে আমাৰ, একবাৰ কওক হেপী দুৰ্গা পূজা। হেপী দুৰ্গা পূজা, হেপী লক্ষ্মী পূজা, চব পাহৰিছে গাইছ। আহি পেলাই হেপী লক্ষ্মী পূজা গাইছ, ই নাপাহৰে তই হে লক্ষ্মী পূজা চব যিকিনা গণ্ডগোল। এই অলপ মই দেখাই পাইছোঁ লক্ষ্মী মাতো, এতিয়া ডাইৰেক্ট আপোনালোক 360 কৈ জনচতকৈ ঠাই লওক, ঠিক আছে। 3, 2, 1 গো। क्या दर है तू तो एक चट्टान एक पर्वत है, बहती गंगा जटाओं से चंदा भी चमके माथे पे।
ওকে বন্ধুসকল ইয়াত অলপ আহি আছে বন্ধুসকল লক্ষীমাতটো ইয়াৰ পৰা অলপমান আহিলেও আমি আগুৱাই এতিয়া গেটখনৰ অলপ ওচৰতে আছে বন্ধুসকল ইয়াৰ পৰা এতিয়া ভিডিঅ' কৰিম আপোনালোকৰ নিশ্চয় ভাল লাগি আছে ভিউকেইটা ভিউজকেইটা মানে ভিউ নহয় মানে 360 ভিউকেইটা চাই থাকক বন্ধুসকল সেয়ে আৰু এইফালে বন্ধুসকল সেইফালে আহি পালে কি মাইকে লক্ষী মাইকে এইফালে तू जो मेरे साथ है तो क्या डर है तू तो एक चट्टान एक पर्वत है बहती गंगा झटाओं से चंदा भी चमके माथे पे It's hard to breathe, but that's alright. Hush. এইবাৰ আমি বন্ধুসকল এইটো এটম বম এইবাৰ এটম বম ফুটিব গাইছ এইবাৰ বন্ধুসকল 7 দিনীয়া অনুষ্ঠানেৰে পতা হৈছে আমাৰ ইয়াত লক্ষী পূজা ফুলকাৰবাত আপোনালোকে আহিব আৰু পুৰা ধমাকেদাৰ ভিডিঅ' আহিব আৰু এটা পুৰা চাই থাকিব বন্ধুসকল ইয়াৰ পৰা বন্ধুসকল আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজি বন্ধুসকল এনেকৈ লক্ষী মানে কমোৱা আমাৰ ফুলকাৰবাত নিশ্চয় ভিডিঅ'টো ভাল লাগিল আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এটা ধমাকেদাৰ ভ্লগ আহিব বন্ধুসকল মানুহ কেনেকুৱা হয় আপোনালোক দোকান ঠিক আছে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কিনা বন্ধুসকল যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লাগে গাইজ চেনেল সাবস্ক্রাইব করে দিতে বন্ধুসকল পুরো ধমাকেদার ভিডিও দেখাবলৈ চেষ্টা কৰিম আপোনাৰ লক্ষী পূজা ঠিক আছে ৰাঘৱ চোৱাৰ প্লেন আছিল কিন্তু নহ'ল অলপ অসুবিধা চলি আছে ঘৰত এইবাৰ চোৱা নহ'ল আৰু বন্ধুসকল আপোনালোকক লক্ষী পূজাকে দেখালোঁ আৰু আহিব এটা ধমাকেদাৰ ভিডিঅ' লক্ষী পূজা ঠিক আছে যদি কিনা যাওঁ এতিয়া আপোনালোক মানুহবোৰা ঠিক আছে নেক্সট লগত লগ পাম বাই বাই जग को तो तूने सवारा पर घूमे तू बनके अघोरी